ফ্ৰেণ্ডছ বৰ্তমান আমি পিকনিকৰ বজাৰ কৰিব আহিছোঁ নেকি এই কি লয় যে আলু নহৰু লৈছোঁ আৰু পিঁয়াজ আমি কি লাগে আৰু সকলো লৈ আছোঁ আৰু বৰ্তমান চ' সেই ফ্ৰেণ্ডছ ফাইনেলি বজাৰ কৰি আহি পাই গ'লোঁ আৰু আমাৰ মানুহ ইমান বেছি নহয় সেই গতিকে আৰু ৰুটি আৰু মাংস হ'ব মাংস আনিছোঁ 2 কেজিমান আনিছোঁ আৰু ইফালে পূৰা বজাৰ কৰি লৈ আহিছোঁ আশীৰ্বাদ এটা সোৱাদৰ পূৰা মজা লাগে মানে কি ক'ম ৰুটি খালে মজা লাগে একদম বজাৰ কৰি লৈ আহিছোঁ ডিছ এনি গ্লাছটো আনিব নহ'ল বাৰু গ্লাছ আনিব লাগিব ফ্ৰেণ্ডছ আমাৰ ফাইনেলি বজাৰ কৰি হৈ গ'ল আৰু এনেই ইমান বহুত সৰহকৈ বজাৰ কৰিছোঁ মানুহ বেছি নহয় ত' সেই ফ্ৰেণ্ডছ ফাইনেলি আমাৰ মানে মাংস যে খাম আমিতো বনাব নাজানো ত' মাংস আনি যে ভাড়া কৰি লৈছোঁ আমি ৰান্ধনি ত' খুব ধুনীয়াকৈ বনায় কি ক'ব এতিয়া ৰান্ধনি কিবা এটা ক'ব লাগে নহয় মোৰ ফ্ৰেণ্ডক কেনেকুৱা হ'ব আজি মাংস কেনেকুৱা হ'ব মাংস বৰ টেষ্টি হ'ব মোৰ লগত খাই থাকোঁ ভিডিঅ' শেষ কৰোঁ চ' ফ্ৰেণ্ডছ এয়া হৈছে আমাৰ হাঁহৰ মাংস ৰাতিপুৱা যে মই আনিব গৈছিলোঁ আৰু এয়া হৈছে গাহৰি কমলাজৰা পুৰি আছে পূৰা একদম চ' এই ফ্ৰেণ্ডছ আমাৰ ইয়াত ৰুটি বনাই থকা হৈছে শান্তিভাই ৰুটি বনাইছে আমাক কষ্ট কৰিছে দেই থেংক ইউ একে বহুত কষ্ট হৈছে বনোৱা ত' আমাৰ ল'ৰাকেইটাক বনাই দিছে আৰু আমিতো কাম নাই খালি গাহৰিখিনি বনাইছোঁ চ' সেই ফ্ৰেণ্ডছ আমি ফাইনেলি সাজু হৈ গ'লোঁ পূৰা গা পা ধুই ৰেডি আই এম ৰেডি পিকনিক আৰু এইফালে জান্দা আৰু এইফালে পূৰা গাড়ী লৈ আমি পূৰা যাব ওলাইছোঁ সিহঁতে 4চকীয়াত যাব আৰু মই বাইক লৈ যাম মানে নয়নদা যাব মোৰ লগত ত' সেই গতিকে মই বাইক লৈ যাম এই বাইক লৈ মই গৈ আছোঁ সিহঁতে আগে গৈ দিব মই বাইক লৈ যাম সিহঁতে চবে গুচি গ'ল এতিয়া মই বাইক লৈ নয়নদাক লৈ যাব লাগিব আৰু ব'লক আজি ভিডিঅ' ইনজয় কৰোঁ চ' সেই ফ্ৰেণ্ডছ ফাইনেলি নয়নদাক লৈ ল'লোহি আৰু ৰেডি নে কেনেকুৱা হ'ব পিকনিক মানুহটো যাব খোজা নাছিল কিন্তু মই জুজবস্তি কৰি লৈ যাওঁ আৰু কি হ'ব আজি মোৰ কিয় কাৰণে কি কাল বাকী যে নহওক আমি এতিয়া গৈ আছোঁ তেনে গোটেই সেইফালে চাই থাকিব क्या हो रहा भाई वो गाड़ी उठा ली চ' ফ্ৰেণ্ডছ আমি আহিলোঁ আগত আৰে আমাৰ কাৰ এখন গুচি গ'ল না যি ধূলি উৰাইছে বৰবাদ মুঠত এই আমি সিটো ৰাস্তাই যাব লাগিছিল ভুল কৰিলোঁ আমি এতিয়া এইটো ৰাস্তাই আহিলোঁ যে এই বাইক আহিছে পূৰা ধূলি উৰাই আছে কি ক'ম মানে অৱস্থা বেয়া আৰু কি ক'ম 4চকীয়াৰ ভিতৰত অহাই ভাল আছিল বাইকখন লৈ এনেই মৰিলোঁ দেৰি এয়া চাওক না কিমান ধূলি উৰি আহিছে খানা মুঠত বেগ চেগ লৈ পৰা ৰেডি আই এম ৰেডি এইফালে ইমান মানুহ নাই মানুহ কম আৰু ত' এই পূবত মানুহ আছে বহুত পিকনিক চ' ফ্ৰেণ্ডছ পিকনিক একদম পূৰা ফটা চ' ফ্ৰেণ্ডছ চাওক এইফালে পূৰা বালি চাওক পূৰা বালিকে মাজত আমি পূৰা একদম আৰু এখন গাড়ী ইয়াত ফচি গ'ল বালিত অ' মাই গড মানুহ চাওক বালি অনুজা কেনেকুৱা লাগিছে বালি দেখি মৰুভূমি ৰাজস্থানৰ মানুহবোৰে থৰ মৰুভূমি বা তেওঁলোকে মৰুভূমিত বাস কৰে কাৰণে তেওঁলোকৰ এটা অভ্যাস কিন্তু আমাৰ ইয়াতে অভ্যাস নাই অভ্যাস নথকা নহয় ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ জনসাধাৰণৰ অভ্যাস আছে নাই বুলি নহয় চৰ চাপৰি যিসকলে বাস কৰে অৱশ্যে আমি চাপৰি যদিও নহয় আমাৰ ঠাইবোৰ বৰ্তমান চাপৰি পৰি যোৱাৰ নিচিনাই হৈছে এয়া প্ৰত্যেক বছৰ আমাৰ এইটো পৰম্পৰা আমি নদী ঘাটত বা বালিচৰত আমি 1 জানুৱাৰী দিনাখন ভোজ খাওঁ নৱবৰ্ষ হিচাপে এইটো এটা সুন্দৰ অনুভৱ আৰু
এই মানে আমাৰ জোনবাই ইউটিউব চেনেলৰ জৰিয়তে মই সমগ্ৰ অসমবাসী বন্ধুবৰ্গ সকলোকে মোৰ ফালৰ পৰা মই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে শান্তি সমৃদ্ধি বাহক অসমখন এটা নতুন ৰূপত গঢ়লৈ উঠক তাৰে কামনা কৰিছোঁ থেংক ইউ দাদা কেনেকুৱা ফিল বালিত খোজকাঢ়ি এনেকৈ মাংস বাতি দাঙি কেনেকুৱা ফিলটো কেনেকুৱা নৱবৰ্ষৰ এই দিনত ইয়াতে আহি বহুত ভাল লাগিছে সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপ্পী নিউ ইয়েৰ আৰু বোলে দাদা কৈছোঁ কেনেকুৱা লাগি যায় বালিত বহুত ভাল লাগিছে হেপ্পী নিউ ইয়েৰ থেংক ইউ মানে বলক আজি ভিডিঅ'টো শেষলৈকে এনজয় কৰোঁ দাদা চবকে দেখাওঁ তেতিয়াহে ভাল লাগিব চ' ফ্ৰেণ্ডছ আমি জাগা চিলেক্ট কৰোঁতে লাষ্টত সেইখিনি জেগা পাইছোঁ ইয়াতে খাম আৰু চাওক কিমান দূৰৰ পৰা আহিছোঁ একে চকুৱে মুনিব নোৱাৰা যিখিনিলৈকে দেখি আছে আপোনালোকে কেমেৰা যিমানখিনি ফ'কাছ কৰিব পাৰিছে চ' কেমেৰাটো ইমানো ভাল নহয় চ' সেই গতিকে যিমানখিনি ফ'কাছ কৰিব পাৰিছে তাত থাকি দূৰৰ পৰা আহিছোঁ আমি আৰু আহি কেনে জাগা চিলেক্ট কৰিছোঁ ইয়াতে সিদ্ধান্ত লৈছোঁ যে আমি ইয়াতে বহিম বুলি আৰু এইফালে চাওক পূৰা খাই বৈ লওঁ পাছত সেইফালে যাম ফুৰিবৰ কাৰণে আপোনালোকক দেখাম কিমান মানুহ হৈছে কি কথা তো একদম পূৰা এয়া চাওক এইখন ব্ৰহ্মপুত্ৰ তো ব্ৰহ্মপুত্ৰ পানী শুকাই গৈছে একদম কি ক'ব অৱস্থা নাইকিয়া আমি সিদ্ধান্ত কৰিছোঁ এইখিনিতে খাম আৰু দেই জেগা এইটোৱে সিদ্ধান্ত নে এতিয়া জেগা বৰ্তমান এইটোৱেই পানীৰ মাজত খাই বৈ ল'ব যে গা ধুমগৈ নে কি নাই গা ধুমগৈ নে গা ধুম চ' ফ্ৰেণ্ডছ আমাৰ ৰুটি আৰু মাংস গাহৰি পূৰা চাওক গাহৰি ৰুটি পানী হাঁহ মাংস পূৰা একদম পূৰা বহি গ'লোঁ খাবলৈ পূৰা গাহৰি মজা লাগিছে চ' ফ্ৰেণ্ডছ আমাৰ বৰ্তমান পূৰা খানা পিনা হৈ গ'ল আৰু এয়া চাওক পূৰা খাই বৈ ফিনিছ একদম পূৰা এইফালে জানা পূৰা ধুই আছে দেই মজা 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 এইফালে চাওক বেলিটো কেনেকুৱা হৈছে বা এইফালে পূৰা মই ফটোগ্ৰাফাৰ মই ফটো মাৰি আছোঁ এয়া চাওক মানুহ চাওক পূৰা একদম ধামাকা হৈ যায় পাৰ্টি মানে কি ক'ম টিপ টপ গাহৰি আৰু হাঁহ পূৰা টিপ টপ খাইছোঁ 7খন ৰুটি খাইছোঁ মই বাকী এতিয়া চব 2খন 1খন 3খনকৈ খাইছে তাত মই 7খন খাইছোঁ ফ্ৰেণ্ডছ আমাৰ পূৰা ফটো চটো উঠা হৈ আছে পূৰা কম ৰিলছ বনাইছোঁ বৰ্তমান ৰিলছ ফটো চ' ফ্ৰেণ্ডছ মই আৰু নয়নদা বৰ্তমান ফটো উঠিব গৈছোঁ আৰু এইফালে আমাৰ গ্ৰুপটো আগত গ'লগৈ আৰু নয়নদা আৰু মই ফটো উঠিব গৈছোঁ নয়নদা বহুত ধুনীয়া ফটো ক্লিক কৰে এখন মই ক্লিক কৰিছোঁ নয়নদা ফটো চাওঁ কেনেকুৱা হৈছে খাতৰা মানে কেমেৰাত ইমান ভাল দেখা যোৱা নাই কিন্তু এনে আমি চাইছোঁ পূৰা খাতৰা হৈছে মানে মোবাইলটো কি ক'ম পূৰা ধামাকা ব্ৰহ্মপুত্ৰ কাৰ হয় আমাৰ এলেকাৰ ব্ৰহ্মপুত্ৰ পানী ইমান ধুনীয়া কেনেকুৱা চলিছে পাৰ্টি পুৰা মজা চ' ফ্ৰেণ্ডছ জাগাই তামাম পিকনিক খাই আছে পুৰা আমি মানে অলপ অকলশৰীয়া ঠাইত আছিলোঁ আমি আছিলোঁ মানুহ নথকা ঠাইত মানে মানুহ কম তাত আৰু এইফালে মানুহ মানে অভাৰ মানুহ মানে কি কম मेरा भाग्य चाहिए ऐसा जगह टेक्निकली पूरा मजा
মানে কি ক'ম বহুত 1 জানুৱাৰীত আৰু আমি মানে কি প্ৰতি বছৰে 1 জানুৱাৰী 31 ডিচেম্বৰ ঘৰৰ পৰা বেছি দূৰ নাযাওঁ আৰু যিহেতু কাষতে ব্ৰহ্মপুত্ৰ কাষৰ ল'ৰা আমি লুইতৰ পাৰে আমি ডেকাৰ আমি লুইতপুৰীয়া ডেকা চ' সেই গতিকে আমি লুইতৰ পাৰতে আৰু 1 জানুৱাৰীটো মৰিবলে ভয় নাই মজা এইবিলাক চাওক পুৰা মানুহ বৰ্তমান আমাৰো খাই বৈ হৈ গ'ল আৰু জেগাবিলাক চালোঁ মানুহবিলাক আহিছে বহুত দূৰ দূৰণিৰ পৰা আৰু প্ৰায়ভাগ গুচি গ'ল আৰু আমি অহা অলপ ইয়াত দেৰি হৈ গ'ল আমি যিহেতু তাত অকলশৰীয়াকৈ খাইছিলোঁ মানে তাত বেছি মানুহ নাছিল ত' সেই গতিকে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো বজাই দিব আৰু যদি মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আজিলৈ ইমানতে টাটা বাই বাই হেপী নিউ ইয়াৰ